নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ বুলি বিশেষ ব্যক্তিক্ৰমে এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে আজি ভিডিঅ'টো হেঁপাহৰ এখন ঘৰ নতুনকৈ সাজি উলিয়াইছে। আমাৰ গাঁৱৰ মাজত আণ্ডাৰগ্ৰাউণ্ড ঘৰ বনাইছে, আধৰুৱা হৈছে, কিন্তু আপোনালোকক দেখুৱাবলৈ পাই সুখী হ'ম। আণ্ডাৰগ্ৰাউণ্ড ঘৰ গাঁৱলীয়া পৰিৱেশত কেনে হ'ব আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। মই চন্দেশ্বৰ ফুকন, আহক তেন্তে আজি ভিডিঅ'টি উপভোগ। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে পলাশ মোহন। খুব তেখেতে গাখীৰ নিজে কষ্ট কৰি নিজে উপাৰ্জন কৰা ধৰণেৰে এইখন ধুনীয়া এখন ঘৰ সাজিছে গাঁৱৰ মাজত। খুব সুন্দৰ লাগিছে ঘৰটো, ডিজাইনবোৰ অৰুণাচলী নিচিনা লাগিছে। অৰুণাচলৰ ঘৰ এনেকুৱা বনাই আমাৰ গাঁৱৰ পৰিৱেশত। এইজোপা কি গছ কৰিবা জানে নাই? ভাল লাগে ন? খুব সুন্দৰভাৱে বনাইছে। বকুল গছটো যথেষ্ট পইচা খোৱা হৈছে, যিহেতু ঘৰ বনালে যথেষ্টখিনি পইচা খৰচ হ'বলৈ যায়। গছ-গছনিখিনি বেছি ধুনীয়া লাগিছে। গছ-গছনি ঘৰ এখন দীঘলীয়া পদূলি, এয়া আপোনালোকে দেখিব কৈছে আণ্ডাৰগ্ৰাউণ্ড ঘৰ। ঠিক আছে, গাঁৱৰ মাজত আণ্ডাৰগ্ৰাউণ্ড ঘৰ সম্পূৰ্ণকৈ দেখুৱাই দিয়ে। এয়া চাওক আণ্ডাৰগ্ৰাউণ্ড ভিতৰখন আপোনালোকে ঘৰভাৱে বনাই গৈছে, এতিয়ালৈকে শেষ হোৱা নাই, আধৰুৱা হৈছে। এনেধৰণে বনাইছে। ৰুমখিনি আপোনাৰ 12x13 এয়া দেখিবলৈ পাইছে। খুব সুন্দৰভাৱে বনাইছে। প্ৰত্যেকৰ মনৰ মাজত এনেকুৱা ধৰণৰ ঘৰ এখন সাজি কিমান আছে ৰুমখিনি প্ৰত্যেকে ভাবে। ভিতৰখিনি কিমান আছে এনেকুৱা ধৰণে 12x13 12x13 আছে ন? এইটো এটা ৰুম। এয়া আমি খোৱা মাজৰ 12x13 আছে। তিনপাত লগাই শেষ হোৱা নাই। আৰু এইফালে এইটো গোটেইকেইটা ৰুম 12x13 আছে ন? এইকেইটা ৰুম 12x13 আছে। এতিয়ালৈকে ঘৰ সম্পূৰ্ণ হোৱা নাই। তেওঁলোকক পাৰ্ট 2 নিজে বনাই দেখুৱাম। এয়া বান্দা এখন পাৰ্ট 2 ভিডিঅ' বনাম। আপোনালোকে সেই ভিডিঅ'টিত সম্পূৰ্ণকৈ জনাম দেখিব।